हेलो फ्रेंड्स, आज मैं आपनलोকৰ ওচৰত গ্ৰেড 4 কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নৰ উত্তৰ লৈ আহিছোঁ। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। 1 নম্বৰৰ প্ৰশ্নটো হ'ল ভাৰতৰ প্ৰথম বেংকটোৰ নাম কি? ইয়াৰ আনসাৰ হ'ব বেংক অফ হিন্দুস্তান। 2 নম্বৰৰ প্ৰশ্ন বিশ্ব বেংকৰ সদৰ কাৰ্যালয় ক'ত অৱস্থিত? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত। 3 নম্বৰ চন্দ্ৰযান 3ৰ মুঠ ওজন কিমান আছিল? চন্দ্ৰযান 3ৰ মুঠ ওজন আছিল ৩৯০০ কেজি। 4 নম্বৰৰ প্ৰশ্ন দিন আৰু ৰাতি কিহৰ কাৰণে হয়? পৃথিৱীৰ আৱৰ্তনৰ কাৰণে হয়। দিন আৰু ৰাতি পৃথিৱীৰ আৱৰ্তনৰ কাৰণে হয়। 5 নম্বৰৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যত সোণৰ খনি আছে? কৰ্ণাটকত। কৰ্ণাটকত সোণৰ খনি আছে। 6 নম্বৰ কোনটো নদী আৰৱ সাগৰত প্ৰবাহিত হয়? নৰ্মদা নদী। 7 নম্বৰৰ প্ৰশ্ন ভাৰতৰ সৰ্বোচ্চ মথাউৰি কোনটো? তেহৰী। 8 নম্বৰৰ প্ৰশ্ন ভাৰতৰ কোনখন ৰাজ্যক চেনিৰ বাটি বুলি কোৱা হয়? উত্তৰ প্ৰদেশ। 9 নম্বৰৰ প্ৰশ্ন ভাৰতৰ ভিতৰত কোনখন ৰাজ্যই সৰ্বাধিক ধান উৎপাদন কৰে? ৱেষ্ট বেংগল। ৱেষ্ট বেংগলত সৰ্বাধিক ধান উৎপাদন কৰে। 10 নম্বৰৰ প্ৰশ্ন ভাৰতৰ প্ৰথমখন বাতৰি কাকত কোনে আৰম্ভ কৰিছিল? জেমছ হিকি। জেমছ হিকিয়ে ভাৰতৰ প্ৰথমখন বাতৰি কাকত আৰম্ভ কৰিছিল। 11 নম্বৰৰ প্ৰশ্ন ভাৰতৰ প্ৰথম নিউজ পেপাৰখনৰ নাম কি? বেংগল গেজেট। 12 নম্বৰৰ প্ৰশ্ন গুমৰাহ কোনটো সম্প্ৰদায়ৰ লোকনৃত্য? মিচিং। মিচিং সম্প্ৰদায়ৰ লোকনৃত্য আছিল গুমৰাহ। 13 নম্বৰৰ প্ৰশ্ন সত্ৰীয় নৃত্যক কেতিয়া শাস্ত্ৰীয় নৃত্যৰ মৰ্যাদা দিয়া হৈছিল? 2000 চনত। 14 নম্বৰৰ প্ৰশ্ন পৃথিৱীৰ উচ্চতম মিনাৰ কোনটো? কুতুব মিনাৰ। 15 নম্বৰৰ প্ৰশ্ন বিখ্যাত কীৰ্তিচিহ্ন তাজমহল ভাৰতৰ কোনখন চহৰত অৱস্থিত? উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত। তাজমহল উত্তৰ প্ৰদেশৰ আগ্ৰাত অৱস্থিত। 16 নম্বৰৰ প্ৰশ্ন ভাৰতৰ কোন বছৰত NOTA বিকল্প প্ৰৱৰ্তন কৰা হৈছিল? 2013 চনত প্ৰৱৰ্তন কৰা হৈছিল। 17 নম্বৰৰ প্ৰশ্ন লোকসভা নিৰ্বাচনত প্ৰতিনিধিত্ব কৰিবলৈ এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স কিমান হ'ব লাগে? 25 বছৰ হ'ব লাগে। 18 নম্বৰ দিল্লীৰ মুখ্যমন্ত্ৰীৰ নাম কি আছিল? অৰবিন্দ কেজৰিৱাল। 19 নম্বৰৰ প্ৰশ্ন ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত কোনে সভাপতিত্ব কৰে? মুখ্যমন্ত্ৰীয়ে সভাপতিত্ব কৰে। 20 নম্বৰ ৰাম মন্দিৰৰ উচ্চতা কিমান আছিল? ৰাম মন্দিৰৰ উচ্চতা কিমান হ'ব? ইয়াৰ আনসাৰ হ'ব 161 ফুট। আপোনালোকে ৰাম মন্দিৰৰ সম্পৰ্কেও চাই ল'ব প্ৰশ্নসমূহ ভালদৰে। 21 নম্বৰৰ প্ৰশ্ন অযোধ্যা কোনখন ৰাজ্যত অৱস্থিত? উত্তৰ প্ৰদেশত। 22 নম্বৰৰ প্ৰশ্ন জগন্নাথ মন্দিৰ কোন ৰাজ্যত অৱস্থিত? উৰিষ্যা। উৰিষ্যাত জগন্নাথ মন্দিৰ অৱস্থিত। 23 নম্বৰৰ প্ৰশ্ন সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? ইয়াৰ আনসাৰ হ'ব যতীন্দ্ৰনাথ দুৱৰা। 24 নম্বৰৰ প্ৰশ্ন মামণি ৰয়ছম গোস্বামীয়ে কিমান চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল? 2000 চনত। 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল। অপশ্যন দিয়া আছিল, মই অপশ্যনকেইটা লিখা নাই, মই এনচাৰটোহে লিখিছোঁ আপোনালোকৰ সহজ হোৱাৰ কাৰণে। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। 25 নম্বৰৰ প্ৰশ্ন হিমা দাসক আন কি নামেৰে জনা যায়? ধিং এক্সপ্ৰেছ। হিমা দাসক আন ধিং এক্সপ্ৰেছ নামেৰেও জনা যায়। 26 নম্বৰৰ প্ৰশ্ন কোনজন ৰজাক ঘোঁৰা ৰজা বুলি জনা যায়? চুকাম্ফা। 27 নম্বৰৰ প্ৰশ্ন যুঁজ শব্দৰ অৰ্থ কি? যুঁজ শব্দৰ অৰ্থ হ'ল মিলন, একত্ৰীকৰণ। 28 নম্বৰৰ প্ৰশ্ন ভাৰতৰ হিন্দী ভাষী ৰবটটোৰ নাম কি আছিল? ৰশ্মি। 29 নম্বৰৰ প্ৰশ্নটো হ'ল ইনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা আহিছে? ফৰাচী ভাষাৰ পৰা আহিছে। আপোনালোকে ইনভাইৰনমেণ্ট সম্পৰ্কে যিখিনি প্ৰশ্ন পাৰে সম্ভৱ সেইখিনি চাই ল'ব। 30 নম্বৰৰ প্ৰশ্ন ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, ভোগ আৰু বিনিময় সম্পৰ্কে অধ্যয়ন কৰা হয় সি হ'ল অৰ্থনৈতিক ভূগোল। সো ফ্ৰেণ্ডছ আজিৰ প্ৰশ্ন এইখিনিয়ে আছিল। 30টা প্ৰশ্ন আছিল টোটেল। সো যদি আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু আজিৰ কাৰণে এইখিনি আছিল ভিডিঅ'টো।